আজি ব্লগটো ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ। এতিয়া গা ধুই আহিছোঁ। তো 7টাই বাজিলে, 6টাত উঠিছিলোঁ। তো এফালে যাম, সেইটো বাবে প্ৰথমতে মোৰ স্কিন কেয়াৰটো কৰি লওঁ। তাৰপৰা প্ৰথমতে লৈছোঁ এইটো ঘঁহোঁ। তাৰপিছত কি কৰোঁ এইটো হেল্ল' এভৰিৱান। তো ভিডিঅ'টো ঘৰতে ষ্টাৰ্ট কৰিছিলোঁ ৰাতিপুৱা, কিন্তু তেনেকৈ আহোঁতে কৰাই নহ'ল। ওলোৱা মেলা এইবিলাক একোৱেই মানে দেখাবও নহ'ল, কাৰণ কেলৈ পুৰা জল্দি হৈছিলে। তো এতিয়া আহি ৰাস্তাটো কৰিম বুলি ভাবিছিলোঁ, কিন্তু ৰাস্তাটো কৰা নহ'ল। তো এতিয়া আহি আমি মৰিয়নি পাইছোঁহি আৰু, কাৰণ মৰিয়নি আমি গৈ আছোঁ গোলাঘাট, মানে মানুহজনৰ এনায়েকৰ ঘৰলৈ। তো আজি মই ফাৰ্ষ্ট টাইম গৈছোঁ বিয়াৰ পাছত। তো তাত কোৱা লাগে কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোকক তাত গৈ দেখুৱাম। বাকী ইমানেই আৰু। ইফালে মৰিয়নি পাৰ হ'লোঁ আৰু দেৰগাঁও পামগৈ। এতিয়া আকৌ অলপ দেৰি ৰখি দিছোঁ, কাৰণ লগত মানে ভলু আহিছে। ভলু মানে কিছুমানে হয়তো গম পায়েই, আমাৰ ঘৰৰ পুখুৰীটোৰ নাম ভলু। তো তাক অলপ ফুৰাব লাগে, মানে বেলেগ উৎপাত কৰিছে। তো আমিও ইফালে কিবা এটা খাই লওঁ। তো সেইটোৱে আৰু, দেখিছেনে পূৰা ভলুক লৈ ফুৰিছে শিকলি বান্ধি। আমি বৰ্তমান বৰপথাৰ টাউন পাই গ'লোঁ। এইফালে গাড়ী চকৰি ভলু আৰু মহে আছে, পিছত নামি গ'লোঁ। কিবা মোবাইল ল'ব গৈছে মাহঁতে, আৰু সেই মাহীটো লগ পালোঁ। আৰু গৰমত মানে একদম অৱস্থা বেয়া হৈছে। ইমান মানে মেখেলা চাদৰ পিন্ধি লং জাৰ্ণি কৰা মোৰ মানে আদত নাই মানে। আজি ফাৰ্ষ্ট টাইম বিয়াৰ পাছত অৱস্থা বেয়া আছিলে, ফুটটো পৰি গ'ল। আকৌ সি গৈ মেলি হেৰিৰ পৰা ফুট এটা লৈছে, আনিছোঁ একেবাৰে অকণমানিকৈ আনিব ক'লোঁ, অকণমানিকৈ একেবাৰে অকণমানিকৈ ক'লোঁ। সেইকাৰণে এটা গৰমত বহি আছোঁ পুৰা, উপায় নাই। পালোহি আৰু বহুত টাইমৰ পাছত, একদম মানে আমনি লাগি গ'ল। দূৰটো হয়েই, আৰু গৰম যিটোহে পৰিছে মানে। এইফালে ভৰি হাত ধুই আজৰি হ'লোঁ। এতিয়া ভাতটো খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক দেখুৱাই আছোঁ। পূৰা গা চা ধুই অকণমান ফুৰিছোঁ। এতিয়া এইফালে এওঁলোক পূৰা আগে গৈ আছে। দলংখন পাৰ হৈয়ে বোলে মামায়েকৰ সৰুকৈ দোকান এখন আছে, দোকানখন দেখাওঁ বুলিয়ে মোক লৈ গৈ আছে। বোলো কেতিয়া গৈ থাকোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কালি ভিডিঅ' কৰা নহ'লে, এইটোতো ষ্টাৰ্ট দিছোঁ আৰু। তো আজি কি কৰোঁ যদি পাৰোঁ আপোনালোককতো দেখুৱাম। কালি দেখুৱাম বুলি ক'লোঁ, একোৱেই নোৱাৰিলোঁ দেখাব। ৰাতিপুৱা চাহকাপ এনেকৈ খালোঁ, মামীহঁত, আইতা, ভাইটি, মা সকলোৰে লগত মিলি। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি গোলাঘাটত ডে 2। কালি ভিডিঅ' কৰা তেনেকৈ নহ'লে, মানে যিহেতু মই ইহঁতৰ এনায়েকৰ ঘৰলৈ আহিছিলোঁ, মানে মোৰো এনাই। তো তেওঁলোকৰ ঘৰত যিহেতু মই নতুন, মানে কালি ফাৰ্ষ্ট আহিছোঁ, আৰু মানুহখিনিও মই নতুনকৈ পাইছোঁ কিছুমান মানুহ। তো সেইকাৰণে অলপ লাজটো আছে, আৰু মোৰ লাজটো মানে অকণ বেছি। তো সেইটো কাৰণে ভিডিঅ' কৰা তেনেকৈ নহ'লেই, যিমানখিনি বাৰু সিমানখিনি আপোনালোকক দেখুৱালোঁ। আৰু বাকী আজি থাকিম, আজি যি কৰোঁ যদি পাৰোঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো এনেকৈয়ে অলপ চলপকৈ বনাইছোঁ, আৰু ভালকৈ ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। বাহিৰৰ পৰিৱেশটো বেছি ভাল লাগিছে, মানে এইফালে এনেকৈ ওলাই আহিয়ে এনেকৈ এইফালে পূৰা গ্ৰীণ, পূৰা মানে কিবা এটা ভাল লাগে গাঁৱৰ পৰিৱেশটো। আৰু এইফালে গোটেই ৰাজহাঁহ খেদি নাহিলে হয় আৰু। মাছ, দাইল, ভাত পূৰা ৰাতিপুৱাই খাই লওঁ দেই মই। এইফালে আকৌ দুপৰীয়া ভাত সাজ একেলগে গোটেইখিনি মিলি খালোঁ। আৰু এইফালে আমাৰ আইতা দিনটো তেনেকৈ পাৰ হ'ল। দিনৰ পৰাই ক'ব পাৰি, দিনৰ পৰা কাৰেণ্ট নাই। আৰু যিহে বৰষুণ, এইটো ফালে নহয়, কাৰেণ্টটো আহিব নাহিব সেইটো নাজানো, কাৰণে ভিডিঅ' বনাবই নোৱাৰিলোঁ। একো নহ'লে মানে ভিডিঅ' বনোৱাই নহয়। তো একেবাৰে কালি মৰ্ণিংহে আকৌ মাহীহঁতৰ ঘৰলৈ যাম। মৰ্ণিং দেখাই দিম কি মাহীহঁতৰ ঘৰ ক'ত, পৰিৱেশটো কেনেকুৱা, সকলোবোৰ আপোনালোকক দেখাই দিম। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি যিহেতু ইয়াত ডে 3, ভিডিঅ' একো দিবই পৰা নাই, কাৰণ যিহে বৰষুণ আছিলে গেলা। এইফালে মোৰ ভাইটি আৰু লাজো লাগে নোৱাৰি।
সেইটোৱে আৰু ৰাস্তাটো যিটো গেলা হৈ আছে ওলাই যাবলৈ ভয় পৰি নাই ওলাই যোৱাও হোৱা নাই ওলাই নহ'লে কি দেখাম আপোনালোকক কেনেকৈ দেখাব পৰা নাই আজি মাহীহঁতৰ ঘৰলৈ যাম মাহীহঁতৰ ঘৰলৈ যাওঁতে দেখাম কুকুৰজনীয়ে পোৱালি দিছিলে ফাৰ্ষ্ট টাইম বগাটো বেছি মৰম লগা বহুত দীঘল হৈ গৈছে সেইকাৰণে আৰু বেছি দীঘল নকৰোঁ তো ভিডিঅ'ত কৈছিলোঁ যে মাহীহঁতৰ ঘৰলৈ যাম মাহীহঁতৰ ঘৰলৈ ভাত পানী খাই ওলাই যাম তো নেক্সট ব্লগত আপোনালোকে সেইটো পাব মাহীহঁতৰ ঘৰলৈ যোৱা আৰু ঘৰলৈ যোৱা সকলোখিনি আপোনালোকে নেক্সট ব্লগত দেখিব এইটো ভিডিঅ' যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আৰু মোক অলপ অলপ মৰম চেষ্টাবোৰ কৰিবলৈ আশীৰ্বাদ দিব সকলোৱে যাতে মই ভালকৈ আগবাঢ়িব পাৰোঁ ভালকৈ ভিডিঅ' বনাব পাৰোঁ বাই বাই